পিটিকিলে খাবলৈ বেছি সোৱাদ হয়। এয়া চাওক, এয়া ইয়াতে মই অলপমান আদা দি দিম। এয়া আদাও দিছোঁ। এয়া বেঙেনা মই এনেকৈ পিটিকি ল'লোঁ আৰু এইফালে মই মাছ পিটিকাটো কৰিম। ইয়াত মই নিমখ, অকণমান ধনিয়া আৰু পিঁয়াজ দি দিছোঁ আৰু মই কাঁইটবিলাক উলিয়াই দিছোঁ। এয়া চাওক, আপোনালোকৰ বাৰু দেখি কেনেকুৱা লাগিছে? মোৰতো একদম জিভাৰ পানী পৰি গৈছে এতিয়া, দেখিছেনে? এয়া আৰু ইয়াত মই যিটো মেইন বস্তু দিম সেইটো কি গম পাইছেনে? ৰ'ব দেখুৱাই আছোঁ। এতিয়া মই যিটো দিম সেইটো হৈছে ইয়াত ভোট জলকীয়াৰ তেল, দেখিছেনে? এতিয়া আৰু এইটো চুবৰ পৰা অৱস্থাত নাই, কাৰণ চুলে কি হ'ব গম পাইছে নহয়, চকুৰ মুখে লাগি। খাওঁতেও একদম সাৱধানেৰে খাব লাগিব। এতিয়া ভালকৈ এইখিনি পিটিকা কৰি আগত দেখুৱাই আছোঁ মইনো কি কৰিছোঁ। এয়া আজি মোৰ পঁইতা ভাত ৰেডি হৈ গৈছে আৰু ইয়াৰ লগত কি আছে দেখুৱাই আছোঁ। এয়া হৈছে বেঙেনা পোৰা পিটিকা। ইয়াতে মই পিঁয়াজ, কেঁচা তেল, ধনিয়া অকণমান দি পিটিকা কৰিছোঁ। এয়া হৈছে আলু পিটিকা, ঠিক তেনেকৈ চিম্পলকৈ পিটিকা কৰিছোঁ। আৰু এয়া হৈছে গৰৈ মাছৰ পিটিকা, য'ত মই ভোট জলকীয়া তেল দি পেলাই পিটিকা কৰিছোঁ। আৰু এইটো লৈছোঁ এটা ভোট জলকীয়া। চাওকচোন আপোনালোকৰ বাৰু চাই কেনেকুৱা লাগিলে? যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু দেই, নহ'লে কিন্তু মোৰ বহুতেই বেয়া লাগিব। কাৰণ যিহেতু আপোনালোকে ইমান মৰম আশীৰ্বাদ দিয়াৰ কাৰণে মই আজি ভিডিঅ' বনাবলৈ সাহস পাইছোঁ। আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।